নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ এতিয়া আমি গাহৰিৰ লগত খানা খাবলৈ। গতিকে আমি দুজনেই বনাম, দুজনে খাম। এই কলপাত চলপাত চব লৈ আহিছোঁ। এয়া মাংস লৈ আহিছোঁ। গেছৰ ষ্টভ ৰেডি, বনাম। আজি বনাম গাহৰিটো তিলৰ লগত বনাম, তিল দি বনাম। গতিকে তিলটো কোন সময়ত দিব লাগে, কেতিয়া দিব লাগে, সেয়া সম্পূৰ্ণ দেখাই দিম ভিডিঅ'টোত। গতিকে আপোনালোকে চাব, আপোনালোকৰ ঘৰত ট্ৰাই কৰিব, বনাব তেনেকৈ, ভাল লাগিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ইয়াত কোনো তেল নাই, তেল নিদিয়াকৈ বনাম গাহৰি মাংস। বলক ভিডিঅ'টো আৰম্ভ হওক। বন্ধুসকল, এয়া নহৰু গুচাই আছোঁ। এইটো আমাৰ খানা খোৱা সঁজুলি। তাৰপিছতে ইয়াত তিল ঘৰতে খুন্দি লৈ আহিছোঁ। এয়া পিঁয়াজ কাটি হৈ গ'ল। এইফালে মাংস ধুই পখালি ৰেডি। নহৰুটো গুচাই লওঁ। একেবাৰে কেৰাহী বহোৱাৰ পাছত দেখুৱাম আৰু কেনেকৈ তেল দি কেনেকৈ বনায়, সেই চিষ্টেমটো দেখুৱাই দিওঁ আপোনালোকক। সেইটো চিষ্টেমত বনাব। এইফালে এতিয়া কেৰাহী বহাই দিলোঁ। এইফালে মাংস ৰেডি হৈ গ'ল, ধুই পখালি। এইফালে আমাৰ নহৰু আদা একদম চব অ'কে। তো আদা আৰু এইফালে পিঁয়াজ চব ৰেডি হৈ গ'ল। এতিয়া এই জলকীয়াকেইটা অকণমান ইয়াত দি পিনে অলপ এনেকৈ ভাজি ল'ম। আমাৰ জলকীয়াটো ভাজা হৈ গ'ল। এতিয়া মাংসখিনি দি দিম। ডাইৰেক্ট ইয়াত এনেকৈ দি দিব লাগিব। সময় থোৱা আছে। এতিয়া নিমখ দি দিম অলপ। এয়া কলপাত লগত ঢাকি দিলোঁ ধুনীয়াকৈ। ধুনীয়াকৈ দি থাকিব। যেতিয়া নমাম তেতিয়া আপোনালোকক দেখুৱাম আৰু। বন্ধুসকল, গ্ৰেভি হৈ গ'ল। ৰেডি হৈ গ'ল। খাই পিনে জনাই আছোঁ বন্ধুসকল কেনেকুৱা হৈছে। এয়া বন্ধুসকল, এতিয়া আলু এডোখৰ টেষ্ট কৰি চাম। মাংসটো টেষ্ট কৰি চাম। মজা মজা
যা কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু এইটো আমাৰ এইটো প্লেটটো কেনেকুৱা পালে সেইটো জনাব আৰু যিমতে যদি ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব একবাৰ এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব বঢ়িয়া লাগে আজি বেলেগ এটা ফিলিং পাই আছোঁ পানী মাৰিবলৈ বহি কাৰ ভাল লাগিছে ক'ব আৰু নদীৰ মাজত ধুনীয়াকৈ একদম ড্ৰাই ফ্ৰাই কৰি এনেকৈ পৰক নেমু চেপি দি কিমান লাগিছে আৰু এইটো পোক দেখিছেনে এইটো জিলি পোক মুতিব দেই এতিয়া এইয়া দেখিছেনে আকৌ মুতিব দেই এইয়া মই চিট এই গোটেই পানী পৰি চিটৰ অৱস্থা নাই দেখিছেনে এই চব মই ভাবিছোঁ গছৰ ওপৰত ক'ৰ পানী পৰিছে তাৰ পিছতহে দেখা পাইছোঁ জুলি পোকে মুতি আছে আকৌ মুতিব দেই এইয়া দেখিছেনে আকৌ মুতিলে আকৌ মুতিব দেই চাই থাকিব এইয়া মুতি অৱস্থা নাই জিলি পোকে মুতিছে মই আচৰিত পাইছোঁ চিটত পানী ক'ৰবাত পৰিছে তাৰপিছত দেখা পাইছোঁ জিলি পোকে মুতি আছে এইটো গছত দেখিছেনে এইটো জিলি পোক এইফালে মুতিব এইয়া দেখিছেনে আকৌ মুতিব চাব এইয়া চব আকৌ মুতিব এইয়া দেখিছেনে মুতি আছে মই আজি দেখিছোঁ গোটেই চিটৰ ওপৰত পানী ভাবিছোঁ ইমান পানী ক'ৰপৰা পৰিলে কাৰণ পানী পৰিবলৈকেতো নায়েই কাৰণ পানী পাইপ সিফালে আছে সিফালে পাইপ আছে পাইপেতো তেনেকৈ কোনো লাইন নাই পানীৰ পৰা মই গোটেইখন চালোঁ পানীৰ পৰা কোনো লাইন নাই আমি এইখিনিতে গা ধুলোঁ ইয়াত গা ধুইছিলোঁ তাৰপিছত দেখা পাইছোঁ জুলি পোকটোৱে মুতি আছে আকৌ চাব হা এইয়া দেখিছেনে মুতি আছে